মাখন বৰুৱাছ লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এখন বাইচাইকেল দেখুৱাব বিচাৰিছোঁ। মোৰ পিছত দেখিছে এখন বাইচাইকেল ৰখাই থোৱা আছে আৰু এজন যুৱক হেলমেট পৰিহিত যুৱক ৰৈ আছে। আচলতে এই যুৱকজনে এই বাইচাইকেলখন কিনি আনিছে। ইয়াৰ বজাৰ মূল্য হৈছে 20,000 টকা। 20,000 টকা দি চাইকেলখন কিনি আনিছে। আমি সকলোৱে জানিবলৈ যিহেতু উৎসুক হৈ পৰোঁ যে যি সময়ত 4-5,000 টকাতে এখন বাইচাইকেল পায় তেওঁ 20,000 টকা দি আনিছে। আচলতে চাইকেলখনত কি কি সুবিধা আছে সেই সুবিধাখিনি আমি এই যুৱকজনৰ মুখেৰে জানো আহক। ভাইটি, তুমি যিহেতু এই বাইচাইকেলখন কিনি আনিছা 20,000 টকা ন? হয়, এই 20,000 টকা দি যে এই বাইচাইকেলখন কিনিলা, তোমাৰ এই চাইকেলখনত কি কি সুবিধা আছে? গিয়াৰ আছেনে বাৰু? চাইকেলত 21টা গিয়াৰ আছে। কেইটা গিয়াৰ আছে? 21টা গিয়াৰ আছে ইয়াত। আৰু কি কি সুবিধা আছে চাইকেলখনত? ইয়াত মানে ভাগৰটো কম লাগে। গিয়াৰটো লগাই লোৱাৰ পিছত গিয়াৰটো লগাই লোৱাৰ ভাগৰটো কম লাগে। চকাকেইটা দেখোন বৰ ডবল চকাকেইটা ডাঙৰ, মানে ইয়াত বেলেঞ্চটো বেছি হয়। অঁ, ইয়াত মানে চাইকেলখন চলাওঁতে আৰাম লাগে জানো? চলাওঁতে আৰাম লাগে। বাকীখিনি চাইকেলকে চলাবলৈ আৰাম, মানে অকণমান পিপিকে যায়, অকণমান ভালকৈ যায়, মিহিকৈ যায়। অঁ, আচ্ছা আচ্ছা আচ্ছা। তুমি এই চাইকেলখন নিজৰ পইচাই কিনি আনিছা নেকি? নিজৰ পইচা কিনি। তোমাৰ নিজৰ ইনকমে? হয় হয়। আচ্ছা, তুমি কি কৰা আমি গম পাই আছোঁ বাৰু। তোমাক লৈ অন্য এটা ভিডিঅ' আমি অন্য এদিন উপস্থাপন কৰিম ৰাইজৰ আগত। গতিকে চাইকেলখন যিহেতু 20,000 টকা দি কিনি আনিছা, মই ৰাইজক দেখুৱাইলোঁ। হয় হয়। ভাৰতা গ্লেক টাচ কোম্পানী এই 20,000 টকীয়া চাইকেলখন আপোনালোক সকলোৱে দেখিলে। 21টা গিয়াৰ আছে, মনত ৰাখিব। গতিকে আমি আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ইউটিউবৰ জগতখনত আগবাঢ়ি যাবলৈ সকলোৱে সহায় সুবিধা সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।